এভৰিৱান গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমশিখাছ লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ চ' আপোনালোকৰ কি খবৰ বাৰু মোৰ বাৰু ভালেই মোৰ এক্সাম চলি আছে আপোনালোকে গম পাইছেনে নাজানো বাৰু এক্সাম চলি থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই আপোনালোক পাহৰি গৈছে নেকি পাহৰি নাযাব দেই মই মোৰ এক্সাম চলিছে নৱেম্বৰৰ 3 তাৰিখৰ পৰা তো আজি নৱেম্বৰৰ 13 তাৰিখ পৰীক্ষা শেষ হোৱাই নাই বাৰু সোমবাৰে শেষ হ'ব 15 তাৰিখে তো তেতিয়া মই আকৌ ভিডিঅ' দিব পাৰিম বুলি নকওঁ চেষ্টা কৰিম তো আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ যেহেতু বহুত দিন মই ভিডিঅ' দিয়া নাই মই দুৰ্গা পূজাৰ অষ্টমীৰ ভিডিঅ'টো দিছিলোঁ চাগে তাৰপিছত আৰু ভিডিঅ' দিব পৰাই নাই আজিলৈকে দুৰ্গা পূজা 15 তাৰিখে শেষ হৈছিল আকৌ এই 15 তাৰিখ পাবলৈ হ'লে নৱেম্বৰৰ চ' এমাহে হ'ব তো আজি আছে আমাৰ নামঘৰত প্ৰগ্ৰেম মানে কাতিমহীয়া নাম আছে তো দিনত ভগৱত ঘূৰাব মানে গোটেই গাঁও আৰু ৰাতি নাম ধৰিব চ' কিন্তু মই উপস্থিত থাকিব নোৱাৰিম নামত থাকিব পাৰিম কিন্তু মই ভগৱতত উপস্থিত থাকিব নোৱাৰিম কাৰণ যিহেতু গম পাইছে মোৰ এক্সাম চলি আছে আজিও আছে এক্সাম আজি 9টা বজাৰ পৰা 12টা বজালৈ আছে তো আজি মোৰ এক্সাম আছে ছ'চিয়েল ছায়েন্সৰ চ' মই এক্সাম দিবলৈ যাম কিন্তু ভগৱতত যাব মোৰ মা বা সকলো যাব তো মই বাক কৈছোঁ যে অলপ ক্লিপ আনিবলৈ চ' কি কৰে নাজানো যিহেতু তাই ভিডিঅ'ত ওলাবলৈ লাজ কৰে বা ভিডিঅ' কৰিবলৈ লাজ কৰে তো যদি আনে মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি নোৱাৰোঁ বা তাই যদি ভিডিঅ' কৰি নানে তেতিয়াহ'লে বেয়া নাপাব মই নামত গ'লে বা এনে দিনত এবাৰ যাম বাৰু তাত মই দেখুৱাবলৈ চেষ্টা কৰিম তো তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাৰিব ভিডিঅ'টো চাই কেনে লাগে ব'ল এভৰিৱান গুড ইভিনিং দিনৰ ভিডিঅ'খিনি চালে না আপোনালোকে আজি মই কৈছিলে ভগৱত ঘূৰাইছিলে গোটেই গাঁও চ' মই যাব নোৱাৰোঁ বুলি ভাবিছিলোঁ কিন্তু এক্সামৰ পৰা আহি পাইছোঁ মোটামুটি 12টা 15 মানত চাগে আহি পাই মানে ভগৱত গৈছে প্ৰায় যোৱাৰ পিছত তথাপিতো গৈ পালোঁ বাৰু আপোনাক যিখিনি পাৰিলোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ বেছি নোৱাৰিলোঁ মানে গোঁসাই ঘৰত দেখুৱাব নোৱাৰিলোঁ যিহেতু তাড়াতাড়ি মানে মানুহে মহাভোগ গ্ৰহণ কৰিলে তাৰপিছত ঘৰলৈ গুচি আহিলোঁ যিহেতু মই স্কুলৰ পৰা আহি দৌৰা দৌৰিকৈ আকৌ তাত গৈছিলোঁ যথেষ্টখিনি খোজকাঢ়িছোঁ আজি সেইটো কাৰণে বহুত বেছি ভাগৰ লাগিছিলে সেইটো কাৰণে মহাভোগ খাই তাড়াতাড়ি ঘৰত আহি ঘৰত শুইছিলোঁ এতিয়া শুই উঠিছোঁ মাত্ৰ এতিয়া 7টাই বাজিলে প্ৰায় যিহেতু চিটুৱেশ্যনটো বেয়া গতিকে কৰোণাৰ কাৰণে মানে নামো সোনকালে আহিব আগতে ৰাতিপুৱা কৰিছিলে মানে পোহৰ কৰি দিছিলে ৰাতি কিন্তু এতিয়া আৰু পোহৰ নকৰে যিহেতু পৰিস্থিতি বেয়া হৈ আছে গতিকে সোনকালে নাম আহিব তো এতিয়া শুই উঠি জাষ্ট শুই উঠিছোঁ আৰু শুই উঠি চাহ তাহ খালোঁ গুড মৰ্নিং The next day 15 তাৰিখ আজি 15 ছেপ্টেম্বৰ চ' আজি মই আহিছোঁ এঠাইলৈ
মন্দিৰ, এয়া বাবু। আমি আহিছোঁ মন্দিৰলৈ। মই আপোনাক দেখুৱাম, পৰিৱেশটো খুব ধুনীয়া এটা মন্দিৰ। চ' ব'লকচোন আমি ভিতৰলৈ যাওঁ। উঠাবন মালি ত্রিজগতর পতি হে ও যাদব উঠাবন মালি ত্রিজগতর পতি হে রজনী প্রভাত ভইলা পুয়াইলা রজনী উঠা যদুমণি রজনী প্রভাত ভইলা বনরে হরিণী বনতে লুকাইলা পক্ষীর দিশে গো নামঘৰত এয়া চাওকচোন, পৰিৱেশটো খুব ধুনীয়া। এতিয়া চাকি ধূপ জ্বলালোঁ বাৰু। এতিয়া আছোঁ ইয়াতে ৰখি। বামুণ আহি পোৱা নাই, আহি পোৱাৰ পিছত অলপমান দেখুৱাম। পৰিৱেশটো খুব ধুনীয়া এটা মন্দিৰ। এয়া পৰিৱেশটো খুব ধুনীয়া লাগে। মই আপোনাক চাৰিওফালে এটা দেখুৱাই দিম। যাদব উঠাবন এই নামঘৰটোত দুটা গেট আছে, আপোনাক দেখুৱাই দিছোঁ। এইফালেও এটা গেট আৰু আমি যিটো চাইডেৰে সোমাই আহিছোঁ সেইটো এটা গেট। মই আপোনাক সেইটো চাইডৰ পৰা অলপ দেখুৱাই দিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।